Hello everyone, welcome back to my YouTube channel Midusmita Wardrobes from Assam. Midusmita Wardrobes লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। যদি প্ৰথমবাৰৰ বাবে চাইছে আমাৰ চেনেলটো তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি দিব। আজি লৈ আহিছো আপোনালোকৰ মাজলৈ স্লাব কটনৰ জোৰা ৰেডি টু ওয়্যাৰ হয়। এইবিলাক খুবেই ধুনীয়া হয়। এইবিলাক ল'ব পাৰিব আপোনালোকে 1150 টকাতে। ৰেডি টু ওয়্যাৰ হ'ব, আপোনালোকে একো কৰিব নালাগে, অনলি মেখেলাখন চিলাব লাগিব। এই জোৰা আছে পিংকত থাকিব, পিংকত ব্লু সূতাৰে কাম কৰা আছে আৰু কপাৰ কুনা ৱৰ্ক আছে। চাদৰৰ পটি চিলাই দিয়া আছে, দহিও বনাই থোৱা আছে। অকল আপোনালোকে মেখেলাখন চিলাই পৰিধান কৰিব পাৰিব। অনলি 1150 টকাতে ল'ব পাৰিব। সফ্ট কোৱালিটি হয় এইবিলাক। ৰেডি টু ওয়্যাৰ স্লাব কটনৰ জোৰা এইবিলাক যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব অনলি 1150 টকাতে। নেক্সট এযোৰ আছে পিচ কালাৰত আহিব। পিচ আৰু পাৰ্পল সূতাৰে কপাৰ গুণা ৱৰ্ক আছে। যদি আপোনালোকৰ পছন্দৰ জোৰাৰ ভিতৰত পৰে, এই জোৰ আছে লেভেণ্ডাৰ কালাৰত আহিব। লেভেণ্ডাৰত ব্লু আৰু কপাৰ গুণা ৱৰ্ক আছে আৰু চাদৰৰ পটিটো লগাই দিয়া আছে। কমপ্লিট কাপোৰযোৰ ৰেডি টু ওয়্যাৰ হ'ব। আৰু এইটো থাকিব মেৰুনত থাকিব। মেৰুনত কপাৰ জাৰি ৱৰ্ক আছে। নেক্সট এযোৰ থাকিব। এযোৰ থাকিব খুব ধুনীয়া কালাৰত, লাইট কম্বিনেশ্যন আছে, খুবেই ধুনীয়া হয় এযোৰ স্লাব কটনৰ জোৰা। নেক্সট এযোৰ থাকিব স্কাই ব্লুত থাকিব পাৰ্পল আৰু কপাৰ কুনা ৱৰ্ক আছে আৰু মিনা কৰা আছে পাৰ্পল আৰু চাদৰৰ সাইড পাৰিটো লগাই দিয়া আছে আৰু দহিও বনাই থোৱা আছে। এইটো থাকিব পিচ আৰু ৰেড কম্বিনেশ্যনত থাকিব। খুব ধুনীয়া হয়, অনলি 1150 টকাতে ল'ব পাৰিব। এইযোৰো খুব ধুনীয়া হয়। এইযোৰৰ কালাৰটো থাকিব ৰেডত থাকিব ব্লেক। এইটো ডিজাইনটো অলপ বেলেগ হ'ব এইযোৰৰ ডিজাইনটো। এইটো থাকিব গ্ৰীণত থাকিব, পেৰট গ্ৰীণত থাকিব। খুব ধুনীয়া হয়। এইবিলাকো 1150 টকাতে ল'ব পাৰিব আপোনালোকে। এইটো থাকিব পাৰ্পলত বুটা বসা আছে আৰু এইবিলাক পাৱাৰ লুমৰ হ'লে কি হ'ব, খুব ধুনীয়া হ'ব। এইবিলাক পিন্ধি আপোনালোকে পৰিধান কৰি ভাল পাব। নেক্সট এইযোৰ থাকিব খুব ধুনীয়া হয়। এইযোৰ থাকিব স্কাই ব্লুত মিনা কৰা আছে, এনেকুৱা হোৱাইট মিনা কৰা আছে। খুবেই ধুনীয়া হয়, অনলি 1150 টকাতে ল'ব পাৰিব। এইযোৰ খুব ধুনীয়া হয় কিন্তু এইযোৰো খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। চাওকচোন, অনলি 1150 টকাতে ল'ব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব। আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই থ'ব। যেতিয়াই ভিডিঅ' দিয়া হয় আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনটো পাই যাব। এইযোৰো খুব ধুনীয়া, য়েল্লত ৰেড কম্বিনেশ্যনত আছে। খুবেই ধুনীয়া হয়, অনলি 1150 টকাতে ল'ব পাৰিব। স্লাব কটনৰ জোৰা এইবিলাক খুব ডিমাণ্ডিং জোৰা হয়, খুবেই চলি আছে। এইবিলাক ধুই থাকক, পিন্ধি থাকক মেটেৰিয়েল হয়। যিমানে ধুব নহয় কাপোৰবিলাক বেয়া হৈ নাযায়। আৰু এইবিলাক ৰাফ ইউজৰ কাৰণে খুব ধুনীয়া। এইযোৰ আছে হোৱাইটত থাকিব, ৰেড কম্বিনেশ্যনত থাকিব। আপোনালোকে নামঘৰত পিন্ধি যাব পাৰিব, পূজা অৰ্চনাৰ কাৰণে খুব ধুনীয়া হয় এইযোৰ কাপোৰ। আৰু এইযোৰ থাকিব ব্লু মিনা কৰা আছে আৰু বুটা বসা আছে। খুবেই ধুনীয়া হয়, অনলি 1150 টকাতে ল'ব পাৰিব। আৰু এইযোৰ আছে হোৱাইটত পাৰ্পল সূতাৰে কাম কৰা আছে। এইবিলাক সূতা হয়, এইযোৰৰ সূতাৰে কাম কৰা আছে আৰু হোৱাইট মিনা কৰা আছে। গতিকে কাপোৰখিনি চাই যদি ভাল লাগিলে আপোনালোকে ল'ব বিচাৰিলে আমাৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে 8472993279। এইটো হৈছে আমাৰ হোৱাটছএপ নাম্বাৰ। ইয়াতে যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ কাপোৰখিনি ল'ব পাৰিব। গতিকে নেক্সট ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ভালে থাকক, সুস্থ থাকক তাৰে কামনাৰে আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।